বল 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 মা ক সেইটো তই সোধা কথা জানো তই তাক কবি আকৌ অকণ সন্ধিয়া নাখালে গা বিষায় কাৰ নকৰিবি মই পাতল খাওঁ তইতো কাৰা দিবি হ'ব আৰু অকণ দে সুদা সুদা খাব লাগিব একো এটা নাই হ'ব দে ল চেষ্ কৰ ধনী ধনী মানুহবিলাকে আপেলৰ লগত খাই বোলে আমাৰহে কেতিয়া দিন আহিব মাৰি থাক আৰু ঘৰত গৈ ঘনী গালি শুনি থাক ঘৰত গৈ জমে আমাৰ আকৌ পপিয়ে এইটো খালে বিৰাট বেয়া পায় বেয়া ইমান নাপালে হয়ো এই মাকজনীয়ে ফোন কৰি জাত কথা কৈ তাইক ওচৰতাই থাকে এই মদ নোখোৱা মানুহ আছে নেকি কচোন তই আজিৰ দিনত এই মাইকী জাতটোৱে তেনেকুৱা অকণমান বেছি কাৰা খাওঁ এডাল জ্বলি নাযায় নেকি বেছি দিন জীয়াই থাকি কিডাল কৰিম দে এখন থাক এখন কালি খাম ঠিক আছে দে মই বেছি নাখাওঁ ঘৰত দেৰি হ'লেও পপিয়ে চিন্তা কৰি থাকিব দে টান পটাপটান গিলাচকেইটা থৈ দিবি এইফালে পিছত খাম আকৌ বহ এইকেইটা মই লৈ যাওঁ যাবি ন কালি পাম কামৰ জেগাত সকলো নাম লৈ আছে নামঘৰত তই যাব পাৰিবি নহয় পাৰিম তই ভালকৈ যাবি লাহে লাহে যা কৈছোৱে ন টেনচন নলবি মই গৈ থাকিম লগ পাম দে যা তোৰ ঘৈণীয়ে বকি থাকে নহয় বেছি কাৰা মাৰি ল আৰু বিদেই দে কালি লগ পাম দে চাবি দে যা এতিয়া ফোন ৰাখ পপি ভাত ক'ত হাত নোধোৱাকৈ ভাত খাম পানী ক'ত ইমান ততা পৰাকে খাব নালাগে নহয় গৰুজনীও ভালকে ধৰিব পৰা নাই মই দেখোন ধৰিয়ে আছো নিজে খিয়াব জানা নাই হাত বল এহালে দি গৈ যোৱা
যি ওলালে ওলালে একো বেচিব লাগিব আৰু শুন মাই মই তাক কৈ নোৱাৰিছোঁ আৰু আজি 4 মাহে সি যি জ্বলাইছে মোক মই চাই দিছিলোঁ নে তই নিজেহে পলাই গৈছিলি হ'ব দে এতিয়া তহঁতে তাকে কৈ থাক মোক ৰাখচোন ফোন পপি সদায় সদায় ভাল নালাগা হৈছে আৰু মোক এৰক নহ'লে মদ এৰক কি যে কথা কিছুমান কোৱা আৰু মই জানো তোমাক কিবা অসভ্যালি কৰিছোঁ মই ৰাতি ৰাতি মদ খাই অহা মানুহ বেয়া পাওঁ হ'ব দিয়া দিনত মাছ পঠাই দিছিলোঁ বনালা ব'লা মোক ভাত দিবা ইয়াতে বহো ব'ল বাই চাহ দুটা দিবি হ'ব দে বৰ প্ৰেছাৰ দি থাকে কামত মই নোৱাৰিছোঁ বুজিছনে এই কথা এটা নহয় তাই মোক বস্তুটো বিচাৰি আছে হেই বিচাৰিলে হ'ব নেকি আৰু তই যেনিবা বনাই দিলিয়েই কেইদিন পিন্ধিব এদিন বা দুদিনহে তাৰপিছত সেই বাকচতে ভৰাই থ'ব সেইটো হয় তেনেহ'লে এতিয়া কি কৰিম ক তই জাননে আজিৰ তাৰিখত এডাল সোণৰ চেন বনাবলৈ 70 বা 80 হাজাৰ টকা লাগে আৰু হ'বলৈ পিন্ধিব এই দুদিনমান পিছত সেই কিনা চেণ্ডালকে পিন্ধি থাকিব এনে লগৰবোৰ আগত ক'ব আৰু মোৰ সোণৰ চেণ্ডাল আছে বুলি চাল তই এইবিলাক কথা মূৰ ঘমাই নাথাকিবি মাইকী মানুহৰ প্ৰতিটো কথা শুনিব গ'লে তই ধ্বংস বুজিছ নাই ইহঁতেতো কিবা কিবি বিচাৰিবই আৰু তই সোণৰ চেন এডাল দিবলৈ তই কেইটকা ইনকম কৰ কচোন তাইতো সেইটো কথা বুজিব লাগে সেইটো হয় নুবুজে নহয় সন্ধিয়াকৈ আহি যাবি এপেক লোৱাৰ পিছত চব টেনশ্যন উৰি যাব ঠিকেই কৈছ ক'লৈ যাবি আজি আমাৰ ঘৰৰ ওচৰতে আহিবি হ'ব দে কেইটামান বাজিম আৰু খাই দিম বঢ়িয়া ব'ল পটাপট ব'ল সিহঁতে বিচাৰিব আকৌ কামত চাহটো ভাল লাগিছে ভাল লাগিছে বাই বাই পইচাটো পিছত দিম দেই হ'ব দে মালৈকে পইচা দিয়া নাই কালিও খাইছিলোঁ ব'ল ধন নেকি কোন
মা মা শুন না চাচোন মই ভয়ত ক'ব নোৱাৰা হৈ গ'লো দবদবা আছে পিছতে গম পালো মেকুৰী বুলি জানা মা চব এইডালৰ কাৰণে হৈছে ভাল পাই থকা অৱস্থাততো সি মোক মদ নেখাওঁ লগৰ ল'ৰাৰ লগত নুঘূৰো কিমান কি কথা কৈছিল এতিয়া মই অকলে থাকিব লাগে ইমান ৰাতি পপি ৰ আহিছে চাগে সি দিয়াছো ৰ আজি তাক সদায় দেৰি কৰে মা ক'ৰবাত পৰিলে হ'বলা ৰ কি হ'ল চেণ্ডেলযোৰ কি হ'ল ক'ত পৰিলি চাওঁ ক'ত পৰিলি চাওঁ কোনখিনিত এইখিনিত নে এইখিনিত আৰু কোন ওপৰত এক্টিং হে মানে মা লচোন তই কথা পাত মা পাপু পা তুমি এটা জনা শুনা লোৱা এই মদটো তুমি কিয় এৰিব নোৱাৰা হ'লা আজি তুমি আমাৰ পপিক লৈ যোৱা 4 মাহে হ'ল আজিতো তাই অকলে কিমান ভয় খাই গৈছে পিছতহে গম পাইছে তাই সেইটো মেকুৰী বুলি তুমি ভাল হোৱা বুজিছা পাপু তুমি ভাল হোৱা আৰুনো কি কম হ'ব দিয়া পাপু ৰাখিছোঁ এতিয়া ভাত বাহা আছে তই দেখাওঁ মই আঁঠুৱাৰ ভিতৰত শু বেচেৰীজনী আজি বেছিকৈ ভয় খালে হ'বলা হাত আঁতৰা ঐ এইটো তই দিছিলি হা কি কৰিলি এইটো হা এইটো ATM কাৰ্ড ভিতৰতে আছিলে তই আগতো এনেকুৱা কৰি থাক বহুতবাৰ কৰিছ এনেকুৱা মই ভুল কৰিলে ভুল ন আৰু তই কৰিলে এইটো ল কোন বাপে মোৰ পৰা এতিয়া পইচা উলিয়াই থাক দে ইয়াত লগাই দে পপি আজিকালি মোৰ লগত বৰ কাজিয়া কৰিব লৈছোঁ দেৰিকৈ যোৱাৰ কাৰণে তই আজি মোক নামাতিবি বুজিছ মই আজি চাগে নাযাম তই আকৌ মোক বেয়া নাপাবি মই বেয়া পাবলৈ কিডাল আছে তই যি ভাল দেখ তাকেই কৰিবি কাৰেণ্টটো আছে নে নাই যাচোন যা ষ্টাৰ্ট দে যা দি আহিছোঁ
পপি আয় দেহি হাইঠা দেখোন আজি মাটিত পৰিল এয়া চা আজিৰ পৰা মই সোনকালে ঘৰলৈ আহিম আৰু বেয়া বস্তু নাখাওঁ বৰ ভাল কথা আয় দেহি মোৰ মানুহটো সঁচাকে ভাল হ'ল নে ইচ্ছা হোৱা নাই ন এতিয়া ক কি কৰি দিব লাগিব আলু কাটি দিবি বল হয় আহ দেখিছ মই কিমান ভাল মানুহ বাই পাইছোঁ ৰচোন দেই কাটিম কাটিম ক'লৈ গৈছিলি এই মোবাইলটো চাৰ্জ দি আহিলোঁ এইখিনি ঠিক ঠাক কৰ তই দেই ভাজিবি মই বাহিৰৰ পৰা আহি আছোঁ কি এইটো বস্তুনো নোখোৱাকৈ যে থাকিব নোৱাৰ আহ বহ যি খাওঁ আজিৰে পৰা ইয়াতে খাবি বাহিৰত নাখাবি মই ভাল নাপাওঁ নাস্তা নাই নিমখে কিমান খাম ল খাবি তই কি কহে ফাল্টু নেকি দে নাখাওঁ যদি আৰু দে অঁ তোৰ কথা এটা মনত আছেনে কাইলৈ তোৰ বাৰ্থডে নহয় অঁ তই বা কি গিফ্ট কৰ ভাল পাই থকা অৱস্থাততো মোবাইল এটাই দিছিলি এতিয়া বা কি দিয় দিম দে ভাল গিফ্ট এটা কাইলৈ কিমান খাবি আৰু হ'ব দে এতিয়া ভাত খা থ এইবোৰ আৰু এটা পেক লওঁ নেকি কোনো দৰকাৰ নাই দে ভাত বাঢ়ি আছোঁ মই
লগাইছ ঐ এই মেখেলা এজুতি লগাইছিলোঁ সূতা ছিঙিছা নেকি সূতাবোৰ ছিগি আছে আহচোন অকণমান সহায় কৰি দে মই জোৰাই দিওঁ কাইলৈ গোটৰ মিটিং আছে নহয় মনত আছে অঁ নাই গম পাইছোঁ পইচা পাতি যিহে নাটনি চলিছে কিনো গোটৰ কথা মনত ৰাখিম কাইলৈ কিন্তু গোটৰ মিটিং আমাৰ ঘৰতে পৰিছে দেই তই যাবি অঁ হ'ব দে আৰু এই সূতাডাল মই জোৰাই দিলোঁ তোৰ হৈ গ'ল দেই মই এতিয়া যাওঁ তোৰ এখন ঠিকে আছে তই বৈ থাক দেই এই ৰচোন তামোল এখন খাই যা না মই তামোল নাখাওঁ মই এইফালে মানুহ দুজনীমান ৰখি আছে বিয়া পাব সিহঁতিও পিছত খামহি দে এই হ'ব দে আহিবি অঁ আহিম দে হেপী বাৰ্থডে টু ইউ ধুনীয়া লাগিছে আজি তোকো ধুনীয়া লাগিছে বাৰ্থডে গিফ্ট লৈ আহিছোঁ আজি মই কি আনিছ ওলাই আছোঁ টাং টাং কেনেকুৱা লাগিছে ইমান ধুনীয়া লাগিছে ভাল লাগিছে অকল এটা নহয় দুটা আনিছোঁ আৰু কি আছে দেখাম নেক্সটটো চাওঁ দেখা ক'ত দেখাই আছে আছোঁ কিন্তু ইয়াত নেদেখাওঁ পাকঘৰত দেখাম আৰু তই আজি মানা কৰিব নোৱাৰিবি কিনো চাওঁ দেখাই আছোঁ দে না তই কিন্তু আজি মানা কৰিব নোৱাৰিবি দেখা না দেখাই আছোঁ বল কিনো চালেহে কম এইটো পাগল নেকি একো নহয় এইটো চৰপটৰ নিচিনা আৰু নিজৰ মানুহটোৱে জানো তোক বেয়া বস্তু খুৱাব আজি অকণ খাই চাবিচোন এইটো খালে নিচা নালাগে হৰ্ষা কৈছোঁ দে ল নাখাওঁ নেকি একো নহয় ল আজি বাৰ্থডে পাৰ্টি চিয়াৰ্ছ খাই চোৱা নেখাওঁ দেই মই অকণমান খা না একো নহয় নহয় খা একো নহয় ইমান ভাল লাগিছিলে খাই ভাল লাগিছে দে গান এটা গা তোৰ বাৰ্থডে নহয় আমি নাচিম আজি চহতে গৈ গৈ বহাগে পালেহি অ ফুলিলে ভেবেলি লতা কইনো কৈ থাকিলে ধিনটাক দিন ধিনটাক দিন ধিনটাক ধিনটাক উঠিল ধিনটাক 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 পপি আৰু অলপ খাব লাগিছে শুনিছনে গৈ আছো চাহ লৈ আহ মই যাব লাগে দে দেৰি হৈছে
ল কালি খাই কেনেকুৱা পালি ভালে লাগিল কিন্তু এইবোৰ খোৱা ভাল নহয় ভাল লগাটোহে লাগে লাইফটো দুদিনীয়া বুইছ জীয়াই থকা কেইদিন এনজয় কৰিব লাগে আজি মজা বেন এটা আনি আছো মজা বেন মই হ'লে নেখাওঁ কিন্তু দেখা যাব মই নেখাওঁ কিন্তু দেখা যাব এই পানী বাল্টি সোনকালে লৈ আহ নিছো এয়া লগ কথা এটা গম পাইছেনে কি কথা আমাৰ গাঁৱত আজিকালি ভাল পাঠেক নোহোৱাই হ'ল আপুনি যদি এই খোপা বস্তু নাখালেহেঁতেন তেতিয়াহ'লে ৰাইজে আপোনাকেতো পাঠেক পাতি দিলেহেঁতেন এই ৰচোন মই কথা এটা ভাবিছোঁ কি কথা এই আমাৰ ধনকে যদি পাঠেক পতা হয় কেনেকুৱা হ'ব ধনে জানো সেই খোপা বস্তু খাবলৈ বাদ দিলে আজি 10 দিনমান হ'ল সি সেইবিলাক নুচুৱেই বোলে আৰু মোকো লগ দিয়া নাই নহয় তেতিয়াহ'লে তাকে পাঠেক পাতি দিয়া ভাল হ'ব ঠিকেই কৈছ পানীখিনি হ'লনে দে লৈ যা থৈ দে গৈ ভাই ভাই কি হ'ল ক আজি গাটো ভাল লগা নাই বুজিছনে কাম কৰিব মন যোৱা নাই এই পাপুকো দেখা নাই আজি আহিছিল নেকি নাই অহা তই ইয়াত আছ মই তোক গোটেইখন বিচাৰি ফুৰিছোঁ এইমাত্ৰ তোৰ কথা মই বায়েকত কৈছিলোঁ বিয়াদালে উফ বৰ গম পাইছোঁ কাম কৰিব মন নোযোৱা আছে দে কিমান কৰিবি আৰু এই কি হ'ল তই মোক আজিকালি মাতিবও নিদিয় আৰু ৰাতিও নোলাও কি কথা নহয় এই পপিয়ে বৰ গালি পাই থাকে সেইকাৰণে আজিকালি খোৱা বোৱা অলপ বাদ দিছোঁ ভালেই কৈছ দে মইহে এৰিব নোৱাৰা হ'লোঁ ঐ কথা এটা ভাবিছোঁ কি তই আমাৰ সমাজৰ পাঠকজন নহয় কি তই পাগল হোৱা নাইতো মই একো পাগল হোৱা নাই ঠিকেই কৈছোঁ তই যিহেতু এতিয়া মদ খোৱা বাদ দিলি গতিকে তই পাঠক হোৱাত আপত্তি কি হয় ইয়াৰ কথা শুন মই পাঠক হ'ম মই পাঠক চাঠক হ'বলৈ নাই ইয়াৰ কি হ'ল আকৌ হেই শুনচোন কি বনালি আজি মাংস মাংস দে নহ'লে আজি মাংস লগতে খাম ধুনীয়া বনাইছোঁ পেক এটা নল নাই নেখাওঁ ধুনীয়া বেন টানিছোঁ অকণমান খা না নেখাওঁ নেকি কালি খাই বেয়া পাইছ নাই বেয়া লগা নাই খা এইটো আৰু দামী ভাল পাবি নেখাওঁ খা দেচোন একো নহয় মই জানো তোৰ গিয়েৰে বেয়া বস্তু দিম ল গ্লাছটো ল অকণমানহে খাম কিন্তু হ'ব দে
এনেকৈ নাকটো বন্ধ কৰি খাই দিবি নাকটো বন্ধ কৰি ল নহ'লে গোন্ধ পাবি তই প্ৰথম নহয় মাংস অকণ খাই দে মাংস অকণ খাই দে একো নহয় খা অকণ পিছত ভাল লাগি যাব বৰ বেয়া টেষ্টে ঐ খেদাল লৈ অঁ দে ভালকৈ লগা অঁ আহোঁতে মোক লৈ আহিবি যা যা কোৱাৰ্টাৰ এটা লৈ যাব লাগিব নহয় পপিৰ কাৰণে ঐ ৰচোন ৰ কামৰ পৰা আহিলি ন অঁ তোৰ কথা এটা শুনিছোঁ ভাল লাগিছে দেই পাপুৱে মোক কৈছে নহয় মোৰ কথা অঁ পাপুৱে কৈছে অঁ কি কথা তই বোলে আজিকালি এইবিলাক বস্তু খাবলৈ এৰি দিলি আমাৰ পাপুৱেহে এৰিব নোৱাৰা হ'ল ঐ এইবাৰ পাঠেকজন তোকে পাতি দিম বুলি ভাবিছোঁ কি যে কয় নাই 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 দেই মই এইবিলাক হ'ব নোৱাৰোঁ তই তেনেকৈ ক'লে নহ'ব নহয় আমি তোৰ কথা নুশুনিম নহয় হ'ব দে তই এতিয়া ৰ মই যাওঁ পাঠেক অঁ কি হ'ল জ্বৰটো ভাল পোৱাই নাই নেকি নাই পোৱা এই বইকেইটা খাইছিলি নে নাই খাইছিলোঁ ভাল নাই পোৱা অহ আজি 3 দিন মানেই হ'ল দেখোন তোৰ এনেকৈ নেৰা নেপেৰা জ্বৰ হ'লে এই ডাক্তৰ ঘৰলৈকে লৈ যাওঁ নেকি তোক ডক্তৰৰ ওচৰত নাযাওঁ দিয়ক ইয়াতে ভাল হ'ব এটা কাম কৰিব লাগিব আজি গধূলিলৈ এই কম্পাউণ্ডৰ ৰমেন যে আছে যে ৰমেনৰ ওচৰলৈ যাব লাগিব তাৰ পৰাই বই কেইটামান আনি তোক খুৱাব লাগিব বুজিছ হ'ব দিয়ক ঠিক আছে দে অঁ শুন আহোঁতে মোৰ কাৰণে হাফ এটা লৈ আহিবি হ'ব দে লৈ যাম অঁ হ'ব দে দৰ্জা খোল আকৌ টেং টেং অঁ আনিলি বাহ আজি ধুনীয়াকৈ বহি খাম হ'ব দে মই হাতকেইটা ধুই আহোঁ তই ৰেডি কৰ চাকনা আছে নহয় ন অঁ হ'ব দে কাৰা হৈছে তই মোক মদ খুৱাই খুৱাই মদাহী কৰি পেলালি আৰু হয় অঁ
তেন্তে নালাগে খাবলৈ দে এতিয়া গ'লে হ'ব নেকি আগতে খাব লাগে পাপুৱে আজিকালি মোক বেয়া পোৱা হৈছে কিয় সন্ধিয়া তাৰ লগত নবহা হ'লো যে ভালে হৈছে সন্ধিয়া কিয় বাহিৰত যাব লাগে মই আছোৱেচোন ঘৈণীৰ লগত খাব লাগে ন আকৌ গাঁৱত কি ওলাইছে জান কি মই মত এৰিলো বুলি ওলাইছে আৰু বোলে নামঘৰৰ পাঠেক পাতি দিব খালি হাঁহি থাক অকণ খাই লৈ মদ খোৱা মানুহ জানো পাঠেক থাকে বাৰু তই যদি পাঠ গাবলৈ যাও মোৰ লগত মদ কোনে খাব মই আকৌ সেই পাঠেকৰ দায়িত্বটো ল'ব লাগিব নহয় নলবি ৰ কোনোবা আহিছে নামঘৰ মানুহ হ'বলা দে লুকাই থ নবা দে দেখা পাব দৰ্জা মাৰি যা কৃষ্ণ মেধি বাপ দেখোন কি সকামত বা আহিলে আজি আমাৰ নামঘৰত সভা হৈছিলে বুজিছনে নাই আৰু সভাত প্ৰস্তাৱ লোৱা হৈছে তই আজিৰ পৰা আমাৰ নামঘৰৰ পাঠেক হে কি কয় মই পাঠেক হ'ব নোৱাৰিম নহয় কিয় নোৱাৰিবি তোৰ মাতটো ভাল তই পঢ়া শুনা কৰা ল'ৰা আৰু আজিকালি শুনিছোঁ তই বোলে এইবিলাক খাবলৈ এৰিছ গতিকে আজিৰ পৰা তই নামঘৰৰ পাঠেক কৃষ্ণ কৃষ্ণ মহা বিপদত পেলালে যাওঁ মই এতিয়া ক'ত মৰগৈ কি হ'ল যিটো নহ'ব বুলি ভাবিছিলোঁ সেইটোৱে হ'ল নামঘৰত বোলে মিটিং হৈছে প্ৰস্তাৱ লৈছে মই পাঠেক বোলে আজিৰ পৰা মই কি জানো খাই থাকিবি সন্ধিয়া কোন বাপেৰৰ লগত মদ খা আৰে যিটো নহ'ব বুলি ভাবোঁ সেইটোৱে হয় চব পাপুৱে কৰিছে সি কেলে গাত উলিয়াই দিব লাগে কৈছে মই নাখাওঁ বুলি কিয় বোলে তাক কিয় কৰিব লাগে এনেকুৱা হ'ব তই এতিয়া বেলবেলা থাকিব নালাগে শুবি বল খাব নালাগে বল নাই বল অকমান আছে অলপ আছে আৰে অকমানে বল তই শুই আছে বল তই যে আজি ভাত খাবি হৈছে আৰু আৰে অকমান ঐ আজি নামঘৰত নাম আছে নহয় তই যাবিনে নাযাৱ তোক পাঠকৰ দায়িত্বটো কালি দিছিল নহয় তইতো যাবই লাগিব নে কি ক কালি পাঠকৰ দায়িত্বটো দি আজি যাবনে নাযাওঁ সুধিব আহিছ ইমানখন ৰাইজে কৈছে যেতিয়া তো যাবই লাগিব যাব লাগিব তই ফচালিব নেপায় তেনেকৈ নকবি ভাল কামত আকৌ তই এইবোৰ কথা কৈছ মহৎ কাম ভাল কাম যাব লাগিব তেহে ৰাইজে তোক ভাল পাব মহৎ কাম মইহে জানো মোৰ ঘৰত কি চলি আছে এইবিলাক বাদ দে ঐ এখন ধৰ দেৰি হৈ আছে ঐ কি হ'ল এই দিনত যে হাফ এটা আনি থৈছিলোঁ এপেকমান দি যাওঁ নেকি কিয় কোনো দৰকাৰ নাই তই আজি প্ৰথম নামঘৰলৈ যাবি কোনোবাই যদি তোৰ মুখত গোন্ধ পায় কি ভাবিব বাৰু সন্মানৰ কথা নাই জানো আমাৰ তই নেখা বুলি জানিহে পাঠেকত দিছে এতিয়া কি কৰিবলৈ ওলাইছ সেইটো থাকক সেইটো মইহে খাম কি পুথি পঢ়ি আহি দুইটা একেলগে খাম তই নাখাবি অকমান খাম আৰু চাবি সেইটো গোটেইটো খালে কিন্তু মৰিবি বাৰু নাখাবি হা চাওঁ মোৰ আকৌ ৰাতি টোপনি নাহিব নাখালে মই খাম যা হৰি ৰাম প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বয় অৱতাৰ ৰকা ৰণনাৰায়ণ তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰ সংখ্যাত মৎস্যৰূপে অৱতাৰ ভৈলা পথমত উধাৰিলা চাৰি বেদ পলয় জলত সত্যবত ৰাজাক দেখাইলা নিজ মায়া নধৰিলা সমুদ্ৰে তোমাৰ মৎস্যকায়া জয় ৰাম কৃষ্ণ এতিয়া আইসকলে নাম ধৰিব পাৰে আৰু কৃষ্ণ নিৰ চাওঁ এফালে আছোন
ওচৰতা তই মামীক কৈ তালযোৰ লৈ আহিবি যা। হ'ব দিয়ক। কৃষ্ণ কৃষ্ণ। মামী 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 কি হৈছে? মোৰ মানুহজনী বোলে ঘৰত মাথা ঘূৰাই পৰি আছে। পপি পপি অ পপি পপি এ পপি পপি। কৃষ্ণ মদ খাই পৰি আছে, মদ খাই পৰি আছে। মাইকী মানুহে জানো মদ খায়? বলা 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 চি 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 বলা বলা বলা। কি কৰিলা পপি? পপি কৃষ্ণ কৃষ্ণ কৃষ্ণ। সদাৰ ৰাইজ, আমি যি ভুল কৰিলোঁ তাৰ বাবে আজি আপোনালোকৰ মাজত আমি উপস্থিত হৈছোহি। আপোনালোকে যি বিচাৰ কৰে আমি মানি ল'বলৈ সাজু আছোঁ। নমস্কাৰ, মই পপী মাক হিচাপে সকলো ওচৰতে ক্ষমা খুজিছোঁ। মোৰ মতে পপী গাত অলপো দুখ নাই। ইয়াত প্ৰধান দুখ হিচাপে মই জোঁৱাইকেই ধৰিছোঁ। মোৰ ছোৱালীয়ে সৰুৰ পৰা এইবিলাক বস্তু মুখতেই দি পোৱা নাছিলে, য'ত নেকি এইবোৰ নাখাবলৈ ধনক বাধাহে দি আছিলে। সেইকাৰণে মেইন দোষী হিচাপে মই ধনকেই ধৰিছোঁ। হয়, বোৱাৰীয়ে যি কৈছে ঠিকেই কৈছে। ইয়াৰ পৰা এটাই বুজা যায়, ভাল সংগত থাকিলে ভাল হ'ব, বেয়া সংগত থাকিলে বেয়া হ'ব। এইটো দেশ দেশকে প্ৰমাণ। এই আমাৰ গাঁৱৰ পাপুহঁতৰ ঘৰলৈ চাচোন। পাপুৰ ঘৈণীয়েকে গালি পৰাৰ কাৰণে ঘৈণীয়েককো খোৱালে, আৰু শাহুৱেকে গালি পৰাৰ কাৰণে শাহুৱেককো খোৱালে। এতিয়া তিনিওটাই খাই দেখোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যি কি নহওক, এতিয়া পপিবক পৰাচিত কৰাৰ আগতে এই পাপুদাক আগতীয়াকৈ আপোনালোকে পৰাচিত কৰক। ৰাইজসকল, মই হ'লে মদ নোখোৱাকৈ থাকিব নোৱাৰোঁ। মই সপ্তাহত কমেও 2 দিন মদ খাবই লাগিব। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু দেই। 2 দিন নোখোৱাকে থাকা? এই আপোনালোকে আকৌ নক'ব। এই 2 দিন আপোনালোকে নোখোৱাকৈ থাকিব দিছে, সেই 2 দিনো খাবলৈ মানা নকৰিব। ৰাইজসকল, মই খাই ৰ'দ দিয়া দিনাখনো খাম, বৰষুণ দিয়া দিনাখনো খাম। তাৰমানে তই সদায় খাবি? ইয়াৰ পৰা এটাই বুজা যায় যে নিজে নেৰিলে ইয়াক পৰাচিত কৰিও লাভ নাই। ভগৱানক বিশ্বাস কৰাটো নিজৰ মনৰ পৰা অহা এটা বস্তু। বেলেগে কৈ তাক দণ্ড দি একো লাভ নাই। তাকে ভাবি যদি পৰাচিত নকৰোঁ, সমাজখন বিভিচাৰ নহ'ব জানো? এইবিলাক কৈ একো লাভ নাই, এঘৰীয়া কৰি দিয়ক। এঘৰীয়া কৰিলে জানো ইয়াৰ সমাধান হ'ব? তেন্তে কেনেকৈ কি কৰিব? সেৱা কৰি ক্ষমা খোজক, তাৰ উপায় কি আছে কওক আপোনালোকে। ৰাইজ, আমিবোৰ হ'লো একোডাল বিচাৰ দৰে। এডাল বিচাই যেনেকৈ মানুহৰ শৰীৰৰ এটা অংগত ডকাৰ পিছত শৰীৰৰ গোটেই অংগলৈ বিয়পি যায়, ঠিক তেনেদৰে এজন নিচাসক্ত ব্যক্তিয়ে এজন দুজন কৰি গোটেই সমাজখনকে নিচাসক্ত কৰি তোলে আৰু পৰিৱেশ কুলসিত কৰে, ধাৰ্মিক অধৰ্মী কৰে, ভদ্ৰ মানুহক অভদ্ৰ কৰে, আনকি নিজৰ মৰমৰ ঘৈণীয়েকজনীকো মৰমৰ পৰিৱৰ্তে বিচাই ডকাতি ডাকি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে নিচাসক্ত কৰি তোলে। আৰু ইয়াৰ জ্বলন্ত উদাহৰণ হলো মই। আৰু ৰাইজ, এই বিষাক্ত বিষাদাল হলো মই। আজি মোৰ কাৰণে মোৰ সহজ সৰল পত্নীজনীৰ এই অৱস্থা। ৰাইজ, মই দুখী। গতিকে আপোনালোকে মোক যি শাস্তি দিব বিচাৰে, আমি 2 পতি পত্নী মোৰ পাতি ল'বলৈ সাজু।
আজি মোৰ কাৰণে মোৰ পত্নী অপৰাধী হিচাপে এইখন বহল সমাজত থিয় দিব লগা হ'ল আমাক ক্ষমা কৰি দিব লাগিছিল হৰি ও ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ